নিজৰ UC ব্ৰাউজাৰত লিখক প্ৰথমতে UC ব্ৰাউজাৰ ওপেন কৰক তাত লিখক mylpg.in mylpg.in লিখাৰ পিছত সাৰ্চ কৰক সাৰ্চ কৰাৰ লগে এনেকুৱা এখন মেনু ওলাব সেই মেনুখনত mylpg.in তাত আকৌ সাৰ্চ কৰক যদি কিবা প্ৰবলেম হয় ইনবক্সত কমেন্ট বক্সত কমেন্ট কৰিব পাৰিব ওকে কৰক এলপিজিত ওকে কৰাৰ পাছত এই নিচিনা এখন আপোনাৰ স্ক্ৰিনত দেখা পাব এইটো ভাৰত গেছ আছে এসপি আছে ইন্ধন আছে আপোনাৰ নিজৰ এজেন্সি গেছটো ওকে কৰক মই এটা ইন্ধনটো ওকে কৰি দেখাইছো তাত আপুনি ৰাইট ক্লিক না ৰাইট মাৰ্ক দি দিছো চক আপোনাৰ নিজৰ এজেন্সি তো ওকে কৰক ইয়াত ওকে কৰাৰ পিছত কন্টিনিউ ব্ৰাউজিং কৰক ইয়াত এতিয়া চাব আপোনাৰ ফিডবেকত যাওক এনেকুৱা এখন ওলাব যেনেকে চেক ইফ বহুত কিবা কিনি ওলাইছে তাৰ আপুনি 6 নম্বৰ জিটো ফিডবেকত ওকে কৰক ওকে কৰক তাৰপিছত এলপিজি টো ওকে কৰক এনেকুৱা এখন আহিব তাত নো সাবসিডি লিখি দিয়ক এটো মই লিখিছো সব নো সাবসিডি proceed কৰি দিয়াৰ পিছত এনেকুৱা এটা অপচন ওলাব এই অপচনটোত সাবসিডি ইলেটৰত যাওক সাবসিডি ইলেটৰত যাওক সাবসিডি ইলেটৰ ওকে কৰাৰ পাছত তাত তললে আহক দুটা অপচন ওলাব তিনটা অপচন তাত সাবসিডি not received তাত ওকে কৰক